खुलुमबाय दिनैनि फ्राइम 24 हेडलाइन स्टुडिअ'आव आं आमिना सरगियारि बाक्सा जिल्ला तामुलपुर बरबालिकिया ओनसोलनि बरलिया दैमानि दालांखौ दिनै 28 नं गयबारि बियाबनि इउपिपिएल दुलाराय बर' फरायसा आफाद आरो बरबालिकिया ओनसोलनि रायजो राजाफोरा जयै फाहामदों। ओनसोलनि सुबुंफोरा फोरमायनाय बादिब्ला बरलिया दैमाया बरबालिकिया गिदिर ओनसोलनि गेजेरजों बोहैलांनाय मोनसे दैमा। बे लामा एबा दालांजों गोबां फरायसालिनि फरायसा, बेफार फालांगि बायदिफ्रा थांलाय फैलाय हान्थामेला खालामो। 7 बोसोर आगोल बरलिया दैमानि दालांखौ मोनसे आयरन ब्रिज एबा लहानि दालां खालामनाय जादोंमोन, नाथाय बेखौ आद्रा खालामलाङो होनना फोरमायो। बोसोरफ्रोमबोनि दैबानाजों दालांखौ फाहामफिनबाय थानांगौ जायो आरो देग्लाय बोसोरनि दैबानाजोंबो दालाङा बायनायनि थाखाय हान्था मेला थांलाय फैलायनि थाखाय गोबां जेंनाजों भुगिनो गोनां जादों होनना फोरमायथियो। लोगोसेयैनो बुंबावदों दि 17 बोसोर बिटिसिआव सरकार सालायलांनाय बिपिएफ सरकारनो दालांखौ फाहामनो थाखाय गांसे गोसोखां बिलाइबो होदोंमोन, नाथाय दिनैसिम दालांखौ फाहामना होआसै। बेनि थाखाय बिपिएफ राजखान्थि हान्जानि सायाव दुखु फोरमायदों। बरबालिकिया ओनसोलनि रायजो राजाफोरनि जेंनानि दुखुखौ नुनानै दिनै 28 नं गयबारि बियाबनि इउपिपिएल आरो दुलाराय बर' फरायसा आफादा ओनसोलनि रायजो राजाखौ लाफानानै दालांखौ फाहामनाय जायो। 28 नं गयबारि बियाब आरो दुलाराय बर' फरायसा आफादखौ बरबालिकिया ओनसोलनि रायजो राजाफोरा खैफोदनि समाव बाहागो लानानै मदद होफैनायखौ साबायखर जासियो। गोजोन्थों। আজি আমি উপস্থিত আছোঁ বৰবালিহিয়া আৰু লতিবাৰী মাছগাৰী সংযোগী নদীৰ দলং নিৰ্মাণ কাৰ্যত। ইয়াত ৰাইজে বিভিন্ন পৰ্যায়ত বিভিন্ন সময়ত সততে এই দলংখনৰ বাবে যাতায়াতত ব্যৱস্থাত মানে অসুবিধাত ভুগিব লগা হৈছে আৰু আমি ইউপিপিএল দলৰ তৰফৰ পৰা ৰাইজলৈ কিছু সহায় আগবঢ়াই এই দলংখনৰ নিৰ্মাণ কাৰ্যত আমি আজি ইয়াত উপস্থিত আছোঁ। আমি আশা ৰাখিম যে অনাগত দিনত এই অঞ্চলৰ যাতায়াত, শিক্ষা, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যাতায়াত ব্যৱস্থাটো সুচল হোৱাৰ বাবে এই অঞ্চলৰ ৰাইজে এই দলংখনৰ জৰিয়তে উপকৃত হ'ব পাৰিব আৰু তাৰ বাবে আমি ইউপিপিএল দলৰ তৰফৰ পৰা যিখিনি পাৰোঁ এইখিনি সহযোগিতা আগবঢ়াই আজি ৰাইজৰ লগত ইয়াত শ্ৰমদান কাৰ্যসূচীত আমি ইউপিপিএল দলৰ তৰফৰ পৰা উপস্থিত থাকি তেখেতসকলক কিছু পৰিমাণে উৎসাহ উদ্দীপনা আমি যোগাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই মাছগাড়ীৰ বৰলিয়াপাৰ গাঁৱৰ এজন স্থায়ী বাসিন্দা হওঁ। আমি যোৱা 17 বছৰে আমাৰ এই অঞ্চলৰ লতিবাৰীটো তামোলপুৰ মানে মুখ্য পথ হিচাপে এইটো বৰবালিহা গাঁৱৰ এইটো বৰলিয়া নৈৰ ওপৰত যিখন দলং আপোনালোকে দেখিছে, এইখন দলঙৰ কাৰণে আমাৰ এই অঞ্চলৰ মানে যুৱক যুৱতী বা যিকোনো মানে শৈক্ষিক হওক, অৰ্থনৈতিকভাৱে হওক, বেপাৰ বাণিজ্য কৰা এইবিলাক ক্ষেত্ৰত হওক, স্বাস্থ্যজনিত কাৰণত হওক, আমাৰ লতিবাৰী অঞ্চলত বেমাৰ আজাৰ হ'লে আমাৰ তামোলপুৰ নিয়াৰ কাৰণে যে মুখ্য পথটো ইমান যন্ত্ৰণা ভুগি আহিছোঁ, যাৰ কাৰণে আমাৰ ৰাইজ ব্ৰিটিছনা হৈ গৈছিলে। বহুত দল সংগঠনৰ পৰাও আমি ইমান যোৱা 17 বছৰে বা ৰাজনৈতিক দলৰ ওচৰতো আমি কাকতি মিনতি কৰিছিলোঁ, যদিও কোনো সুফল পোৱা নাছিলোঁ। সেয়েহে আমি এইবাৰ নতুনকৈ উঠি অহা ইউপিপিএল দলৰ ওচৰত আমি আগবাঢ়ি গৈছিলোঁ। তেখেতসকলে যিহেতু কোনো ধৰণৰ সা সুবিধা দিব নোৱাৰিলেও আমাৰ যি শ্ৰমদান অনুষ্ঠানত ওতঃপ্ৰোতভাৱে তেখেতসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে। সেয়ে আমি এই অঞ্চলৰ ৰাইজে যথেষ্ট আমি সুখী হৈছোঁ আৰু অনাগত কালত তেওঁলোকক আমি সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। চাওক, আজি আমাৰ এই বৰবালিখিয়া এই বৃহত্তৰ অঞ্চলৰ আজি নখান গাঁৱৰ যিটো যাতায়াতী যিটো ব্যৱস্থা, এই যাতায়াতী ব্যৱস্থাটো এক নম্বৰ এটাই মাধ্যম হ'ল যে বৰলিয়া নদীৰ ওপৰত যিখন দলং, এই দলংখন আজি 12-13 চনতেই আৰম্ভণি কৰি দলংখন যি ধৰণে তেখেতসকলে নেকি বনালে, এই দলংখনৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি সকলো ৰাইজে দেখা পাইছে। বাৰিষা আহিলে দলংখন ভাঙি এটা ছাইড গুচি যায়, কিন্তু বাহিৰে মেৰামতি কৰি আছোঁ। আজি 15টা বছৰে আমাৰ এই অঞ্চলৰ মানুহে ইমান সমস্যাত ভুগি আছে যে যিটো সমস্যাই নেকি আজি বিগত 3টা টাৰ্মছ যিসকল ৰাজনীতিৰ ব্যক্তিয়ে তাৰমানে কি অতিবাহিত কৰিলে, কোনো ইয়াত কিন্তু চকু মেলি নাচালে। গতিকে আজি আমি সকলো ৰাইজে মিলি ইয়াত নখান গাঁৱৰ ৰাইজে মিলি আমি ইয়াত বাঁহৰে দলংখন দিয়াৰ কাৰণে আজি আমি যা যোগাৰ কৰিছোঁ। আৰু ইয়াত আমি ৰাজনীতিকভাৱে আমি নকৈ আমাৰ যিসকল ডেকা জোৱান আমাৰ ইউপিপিএলৰ পৰা আহিছে আৰু লগতে আমাৰ ওচৰে পাঁজৰে থকা আমাৰ যিবিলাক এফচু প্ৰাইমাৰী অৰ্থাৎ পূব কৌশিকতা, ডংপাৰ
তাৰোপৰি আমাৰ গান্ধীবাৰীৰ আমি কিছু সংখ্যক আহিব দেখা পাইছোঁ গতিকে তেখেতসকলক আজি আমি এই অঞ্চল ৰাইজে ইমান কৃতজ্ঞতা জনাইছোঁ যে যিসকল 15টা বছৰে শাসন কৰি ৰাজনীতিৰ ব্যক্তিয়ে ইয়াত ভাল চকুৰে নাচালে কিন্তু এই ডেকা যুৱ শক্তিয়ে তাৰমানে কি চিন্তা চৰ্চা আহিল যে এই সমাজে কেনেকৈ তাৰমানে কি কষ্টত ভুগি আছে কেনেকৈ জ্বালা যন্ত্ৰণা ভুগি আছে বাস্তৱিক তেখেতসকলে আজি তেওঁলোকেই নিজে আহি দেখা পায় নিজে হাতে কামে লাগি আজি দলংখন আগবাঢ়ি আহিছে আজি আমি তেখেতসকলক বা তেওঁলোকক আমি আমাৰ এই সমাজৰ পৰাই আমি কৃতজ্ঞতা জনাইছোঁ আৰু যিসকল আমাৰ UPPLৰ জোৱান যিসকল ইয়াতে আহিছে তেখেতসকলক আমি ৰাজনীতিকভাৱে অশেষ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে আমি ভাবিছোঁ তেখেতসকলে যিহেতু হাতে কামে কৰি আমাক ইয়াতে বাস্তৱিক হিচাপে আমাৰ বৰবালিখিয়া ৰাইজৰ দলং নিৰ্মাণত আমাক দেখুৱাই দিলে গতিকে আমি আশা ৰাখিছোঁ এই দলে নিশ্চয় ভৱিষ্যত ৰাজনীতিকভাৱে চৰকাৰ গঠন কৰি আমাৰ এই অঞ্চলৰ লগতে গোটেই BTC সমষ্টিৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত এটা ভূমিকা ল'ব বুলি আশা ৰাখিছোঁ গতিকে আজি মই গোটেইখিনি যুৱ শক্তিক মই আমাৰ এই বৰবালিখিয়া ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালোকে শুনিলে যিহেতু আমাৰ উপৰোক্ত ৰাইজৰ বিষয়ববীয়াক কৈছে যে আমাৰ UPPLৰ যি আমাৰ ইউথৰ বন্ধুসকলে যিখিনি আমাৰ ৰাইজৰ লগত মানে যথেষ্ট সহায় কৰিছে আৰু আমাৰ উপৰোক্ত বক্তাসকলে আমাৰ যিসকল বিষয়সকলে কৈছে যে এই দলংখনৰ পৰি বহুতো মানুহ আঘাত হৈছে তেখেতসকলে আজি ৰাইজৰ হৈ তেখেতসকলে আমাৰ ৰাইজৰ লগত UPPLৰ সমূহ ইউথৰ বন্ধুসকলে যি আমাক সহায় কৰিছে তেখেতসকলক আমাৰ বৰবালিখিয়া ৰাইজৰ হৈ আমি তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ যে ভৱিষ্যতে যেন তেওঁলোকে চৰকাৰ গঠন কৰি এই ৰাইজৰ আমাৰ এই দলংখন যাতে আমাৰ পূৰ্ণাংগ ৰূপত কৰিব পাৰে তাৰ কাৰণে মই তেখেতসকলক মই আহ্বান জনাই মই চমু ভাষণ সামৰিছোঁ ধন্যবাদ